মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই বিহু বিষয়ক আচৰণি ৰচনা লৈ আহিছোঁ তোমালোকৰ ওচৰত। পৰিচয়। বিহু অসমীয়াৰ অতিকৈ চেনেহৰ জাতীয় উৎসৱ। সকলো জাতি ধৰ্মৰ প্ৰতিগৰাকী অসমীয়াই বিহু উৎসৱ পালন কৰে। বিহুক অসমীয়াৰ বাপতিসাহোন বুলি কোৱা হয়। বিহু তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। বহাগ বিহু। বহাগ বিহু বসন্ত ঋতুত পালন কৰা হয়। বহাগ বিহু পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰাৰ এক উৎসৱ। এই বিহু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ হয়। বহাগ বিহু কেইবাদিনো ধৰি পালন কৰা হয়। বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা গৰুক মাহ হালধিৰে গা ধুৱাই নতুন পঘাৰে বান্ধি পূজা কৰা হয় আৰু খেতিৰ আৰম্ভণিৰ বাবে সাজু হয়। দ্বিতীয় দিনা মানুহ বিহু। নতুন বছৰৰ প্ৰথম দিনটোত অসমীয়া মানুহে মাহ হালধিৰে গা ধুই নতুন সাজ পিন্ধে। সৰুৱে ডাঙৰক সেৱা কৰি বিহুৱান দিয়ে। বিহুৱানলৈ ঘৰে ঘৰে গৈ হুঁচৰি গাই বিহু নৃত্য কৰে। ৰং আনন্দৰে এই বিহুটি পালন কৰা হয় বাবে ৰঙালী বিহু বোলা হয়। কাতি বিহু বা কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই বিহুৰ ঘৰৰ চোতালত তুলসী গছ ৰুই তাত চাকি জ্বলোৱা হয় আৰু আকাশবন্তিও লগোৱা হয়। খেতিয়কসকলে ধাননি পথাৰতো চাকি জ্বলায়, কিয়নো এই সময়ছোৱাত খাদ্যবস্তুৰ অভাৱ হয়। শস্যবোৰ যাতে ভালে থাকে তাৰ কাৰণে খেতিয়কসকলে চাকি জ্বলায়। খাদ্যবস্তুৰ অভাৱ হয় বাবে এই বিহুক কঙালী বিহু বোলা হয়। মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। এই সময়ত খেতিয়কসকলৰ ভঁৰালৰ ধানেৰে উপচি পৰে। মাঘ বিহুত নতুন ধানৰ পৰা চিৰা, পিঠা, সান্দহ, আখৈ, লাড়ু আদি বিবিধ খাদ্যবস্তু তৈয়াৰ কৰে বাবে ভোগালী বিহু বোলে। উৰুকাৰ ৰাতি সকলোৱে একেলগে ভোজ ভাত খায়। সেইদিনা সকলোৱে খেৰ বা নৰাৰে সজা ভেলাঘৰত নিশা কটায়। পিছদিনা পুৱা দোকমোকালিতে উঠি মেজি, ভেলাঘৰ আদি জ্বলাই অগ্নি দেৱতাক পূজা কৰে। সামৰণি। বিহু এতিয়া সময়ৰ সোঁতত পৰিৱৰ্তন হ'বলৈ ধৰিছে। ৰঙালী বিহুত পথাৰৰ গছৰ তলত নচা ডেকা গাভৰুৰ বিহু নৃত্য মঞ্চত উঠিল। ভেলাঘৰত নিশা কটোৱাও কমি আহিছে। সময়ৰ লগে লগে পৰিৱৰ্তন অহাটো স্বাভাৱিক। তথাপিও আমি বিহুক বিকৃত নকৰাকৈ ধৰি ৰাখিব লাগিব।